এইটো শর্টকাট রাস্তা দেখুৱাইছে আমাক গুগল মেপে। এইটো চাকি ইয়াত নামিবলগীয়া হ'ল। আমাৰ স্কুটি এইফালে নামি সিহঁতো ফচিলে আমাৰ জেগাত। ৱাটাৰফলৰ পানী এইবিলাক গাইজ চব বৰষুণৰ নিচিনা আহি আছে। ইউ মাই গড নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই কাৰ্বি আংলং গৈ আছোঁ আৰু এতিয়া ডেংগাও পামেই আৰু অকণমান আছে আৰু এইফালে চাওক চব পিয়'ৰ অক্সিজেন পাব ইয়াত আহিলে। কাৰ্বি আংলং মানে পিয়'ৰ অক্সিজেন আৰু এইফালে মানে বহুত সুন্দৰ জেগা হয়। আমি গৈ আছোঁ কাৰ্বি আংলং আৰু আমাৰ ডেষ্টিনেশ্যন হ'ল বেলুঘাট ৱাটাৰফল। আমি বেলুঘাট ৱাটাৰফল যাম বুলি ওলাই আহিছোঁ আৰু তাত গৈ চাওঁ কি হয়। আমি মানুহ আহিছোঁ 4জন, এইফালে স্কুটিটো আছে আৰু এইফালে ৱেলকাম টু ডকমকা নাও। ৰাস্তাৰ মাজে মাজে ইমান গাঁত। গুগল মেপৰ ৰাস্তা লাইভ প্ৰুফ চাই লওক। এইটো আমি মানে ডকমকা বজাৰ নগৈ পেলাই এইফালে মানে শ্বৰ্টকাট সোমাই গৈছিলোঁ, সেইকাৰণে এইটো লাইভ প্ৰুফ গুগল মেপ চাই আহিছিলোঁ। গুগল মেপে দেখুৱাইছে শ্বৰ্টকাট এইটো ৰাস্তা, এইফালে শ্বৰ্টকাট ৰাস্তা। সেইকাৰণে আজি আমাৰ এনেকুৱা অৱস্থা। লাইভ প্ৰুফ চাওক না, গৰুৰ ৰাস্তা দি আমাক লৈ আহিছে। এইফালে বোলে শ্বৰ্টকাট, মানে যেনেকুৱা শ্বৰ্টকাট পাইছোঁ নহয়। এইটো শ্বৰ্টকাট ৰাস্তা দেখুৱাইছে আমাক গুগল মেপে। এইটো চাকি ইয়াত নামিবলগীয়া হ'ল। আমাৰ স্কুটি এইফালে নামি গৈছিল। এইটো স্কুটি এতিয়া আহি গৈ আছে, মই খোজকাঢ়ি যাব লগা হৈছে এতিয়া। এইটো গুগল মেপৰ শ্বৰ্টকাট ৰাস্তা। আপোনালোকে গুগল মেপক কেতিয়াও বিশ্বাস নকৰিব। এনেকুৱা ফচিছোঁ নহয় আহি। ইহঁতো ফচিলে আমাৰ জেগাত। চাওক না, এইটো গুগলে শ্বৰ্টকাট দেখুৱাইছে, ক'ত বা লৈ গৈ আছে আমাক। ৰাস্তা এইবিলাক ক'ত বা লৈ গৈ আছে আমাক একো গম নাপাওঁ। শ্বৰ্টকাট ৰাস্তা হয়, শ্বৰ্টকাট। কাৰোবাৰ যদি আহিবলগীয়া মন আছে এইটো ৰাস্তা দি আহিব পাৰে। ইফালে কাম কৰি আছে। কিবা হ'ল, এইফালে গাড়ীটো আহি আছে। চাওক গুগল মেপৰ অৱস্থা। আৰু এইফালে বৰষুণো আহিছে। এইটো পাহাৰ দেখা পোৱা নাযায় আৰু আমাৰ ফালে এইফালে আহি আছে অকণমান। এইটো আগতে দেখা পোৱা গৈছিল, এতিয়া দেখা পোৱা নাযায়। এইটো ৰাস্তা কিবাকৈ পাৰ হৈছোঁ। এইটো চাকে ফালে আকৌ ভাই নপৰিলেই হ'ল। Hey. Oh my god. আৰু ইহঁতি অহাই নাই। আৰু 1 কিলোমিটাৰ আছে ৰুটটো পাবলৈ। আৰু এইফালে বৰষুণ আগতে দেখুৱাইছিলোঁ যে এইটো পাহাৰত মানে বৰষুণেই নাহিছিল। ৰাস্তা জীৱনত কিবা নহয় কিবা এটা মানে সকলো এক্সপিৰিয়েঞ্চ থাকিব লাগে। সেইকাৰণে আমাৰ আজি মই এতিয়া টাইমটো এটা বাছ, মই ইয়াৰ পৰা যাওঁতে 1:30মান বাজিব চাগে। তাৰপিছত ভাবিছিলোঁ গা ধুম। আমি টিকেট কৰি ল'লোঁ আৰু ইয়াত এজনৰ 20 টকাকৈ লয় আৰু বাইক আনিলে 50 টকাকৈ লয় এটা বাইকৰ। এতিয়া আমি গৈ গাড়ীটো পাৰ্কিং কৰিম। পাৰ্কিং কৰি পিছত অকণমান ৰাস্তা আছে, তাত খোজকাঢ়ি যাব লাগিব অলপ। আৰু গাইছ ৱাটাৰফলৰ পানী এইবিলাক। এইটো চাওক, মোৰ এটা সপোনৰ নিচিনা আছিল এইটো ৱাটাৰফল চাবলৈ। কাৰণ আজি চাবলৈ পালোঁ কিবাকৈ বহুত এক্সপিৰিয়েঞ্চ হ'ল, বহুত কষ্টও হ'ল আজি। বলক ৱাটাৰফললৈ। আমাকচোন বাইক আনিব নিদিয়ে, সিহঁতে কেনেকৈ আনিলে বে। এইটো পানী পৰি আছে এইফালে আৰু এইফালে পানী।
গৈ আছে चाक ना चारियोफाले जंगल जंगल। सब लोगों ने बोलता है कि सपना एक दिन अपना होगा ही होगा। तो मेरा वाटरफॉल देखने के लिए ये वाटरफॉल मेरा सपना था, इसलिए सपना अपना कर दिया। लेकिन बहुत बहुत कुछ हुआ। अरे माय गॉड, ये चाक रास्ता था कि लेवल रास्ता था गाइस। माय गॉड, वाव, আমাৰ সকলোতকৈ ডাঙৰ ৱাটাৰফল ভেলুঘাট ভাই। আৰু গাইছ আমি অহাৰ লগে লগে মানে বৰষুণ ষ্টাৰ্ট হৈ গ'ল। মাই গড, ইউ মাই গড, মোৰ মোবাইলটো তিতি গৈ আছে। অ' মাই গড, এইফালৰ পৰা মানে ৱাটাৰফলৰ পৰা চব ইয়াৰফালে পৰি আছে যে পানীবিলাক ই ওপৰৰ পৰা এইটো মানে সকলোবোৰ ভৰি তিতি গ'ল। সেইটো চাওক না, এই চব ব্লাৰ হৈ আছে, মানে কেমেৰা ফ'কাছ নকৰে, চব পানী পানী হৈ আছে। মোৰ মোবাইলটো মানে পানী মোবাইলৰ ওপৰত চব পানী হৈ আছে, চব ফ'কাছেই নকৰে। তাক কাকো মানে দেখাই পোৱা নাযায়, ওপৰততো মানে ফ'কাছেই নকৰে। এতিয়া তলত আহিছোঁ, এইটো চাওক ভিউটো ইয়াৰ পৰা। মই এইখিনিতে আহি আছিলোঁ, ইয়াত মানে ছোৱালীবিলাক আছে যে ইয়াতে মানে পৰি গৈছোঁ গৰমত। তেতিয়া হাতত অকণমান বহিত অকণমান দুখ পাইছোঁ, একো নহয় বাৰু। এতিয়া মানে গা ধুম বুলি ভাবিছোঁ, চাই লওঁ সিহঁতে নামি আহে। সিহঁতে এই তাত এইটো কেমেৰা ফ'কাছেই নকৰে, চাওক চব বৰষুণৰ নিচিনা, মানে বেছিকৈ কুঁৱলী পৰি আছে যেন লাগে, এনেকুৱা লাগি আছে ভাই। চাওক না, গা পা ধুই ল'লোঁ আৰু মোৰ ডিঙিত এইটো লং পেণ্ট মই ইয়াৰ পৰা মানে ধুই ল'লোঁ। ইয়াতে গা পা ধুইছোঁ আৰু ৱাটাৰফল বাই 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 ৱাটাৰফল বাই 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 বাই।